बरपेटा रोडनि शंकरदेव शिशु निकेतननि थाखो 8नि फरायसा रयेल आक्तारा गोमानानै दं। जिगु मे रबिबारखालि बेलासियाव बरपेटा रोडनि लोगोफोरजों लोगोसे फुटबल गेलेनो थाखाय फैनानै बरपेटा रोडनि आजाद नगरनि 15 बोसोर बैसोनि रयेल आक्तारा गोमाना दं। মানে মোর লড়াটো আপনার শঙ্করদেব হেরিত পরে 19 তারিখত রবিবার আছিল। এই ফুটবল খেলে আমার SSB স্টেডিয়ামত ঘরের পৰা 3টা বজাত ওলাই আহিছে। তো আহাৰ পিছত তাৰপৰা মানে সন্ধানহীন হৈ আছে। আমি আৰু মানে তাৰ খবৰটো পোৱা নাই ক'ত আছে সি। फुटबल गेलेनानै मोजां मोनग्रा रयेल आक्तारा सानफ्रोमबो बेलासियाव बरपेटा रोड मिनि स्टेडियामाव लोगोफोरजों लोगोसे फुटबल गेलेनायनि हुदा दं। रबिबारखालिबो बेलासिनि 3 बाजियाव बरपेटा रोडनि लोगोफोरजों लोगोसे फुटबल गेलेनो फैनानै मोनाबिलिहालागै गिदिंनानै थांफिननायाव सन्देह जायो आरो गुबुन गुबुन जायगायाव नागिरलाबायदोंमोनब्लाबो दासिमाव जेबो खौरां मोनाखै। আপোনালোকে যদি ক্লাস 8 পড়ি আছে শঙ্করদেবত, তো আপনাদের যদি পায় এইটো লড়ার ফটো আছে আমার ইয়াতে। আপনাদের যদি পায় অনুগ্রহ করে আমার একটা কন্ট্যাক্ট নাম্বার আছে 8638362554 এইটো নাম্বারত আপনাদের অনুগ্রহ করে আমার ইয়াতে কন্ট্যাক্ট করব। যদি আমার সন্দেহ হয় মানে ঘরের পৰা এতিয়া মানে ফুটবল খেলবা আহিছে, তারপরে নিরুদ্দেশ, কিন্তু আমার লগত কোনো কাজিয়াও হোৱা নাই ঘৰত। ভালদৰে স্কুলতো পঢ়ি আছে, শনিবাৰতো স্কুলত গেছিল, ৰবিবাৰত এইটো ঘটনা হয়। ল'ৰাবাতি আছে পঢ়াত মোটামুটি ভালে আছে, মানে বেয়া নহয়। ফুটবল খেলি ভাল পায়, ফুটবল মানে খেলবা আহে, ৰেগুলাৰ আহে আমাৰ SSB ফিল্ডত। আৰক্ষীক জনাইছোঁ আমি, এটা মানে হেৰি দিছোঁ, FIR এটা দিছোঁ আৰক্ষীক। তদন্ত আগবঢ়াই আছে। মানে সিহঁতৰ লগত ফুটবল খেলাৰ ল'ৰা এটা আছিল, সিহঁতৰ সেই ল'ৰাটোক মাতি আনছে। সি কৈছে যে আমি ফুটবল খেলাৰ পিছত সি ঘৰত গৈছে, তাৰপিছত আমি খবৰ পোৱা নাই। আৰু তাৰ লগত আৰু 2টা ল'ৰা আছিল, সিহঁতকো মাতি আনি সুধি আছে। এতিয়া কি হয়, এতিয়া এই বৰপেটা ৰোড শংকৰদেৱ জাতি শংকৰদেৱত শিশু নিকেতন ঘৰৰ পৰা 3টা বজাত ওলাইছে আবেলিত। ৰবিবাৰ আছিল, এনে 4টা বজাত ওলাই, মানে ৰবিবাৰৰ কাৰণে 3টা বজাত ওলাই আহিছে ঘৰৰ পৰা।